হাই শুনাচোন এক্সকিউজ মি হেল্ল' একচুৱেলি এইফালে মই ব্লগ বনাই আছোঁ কমফৰ্টেবল তো এইফালে যদি ধুনীয়া চাচমিচ কমফৰ্টেবল কৰি লগ কৰোঁ হাই কৈ দিয়া ভিডিঅ' চোৱা মাই গড এইফালে আমি ফলোৱাৰ লগ পাই গ'লো অলপ মানে পিনে আহিছোঁ চ' এইফালে আমি চিনাকি লগ পাই গ'লো একচুৱেলি কি হৈছে মই যোৱাকালি শুই থাকোঁতে এটা সপোন দেখিলোঁ যে মানে বাইহাটা চাইডলৈ আহিম আৰু বুকে চুকে লৈ আহিম আৰু এজনী ধুনীয়া আমি চাচমিচ ছোৱালীৰ লগত এটা মানে কফি ডেট বনাম চ' মই তোমাক দেখা পালোঁ আৰু ধুনীয়া ছোৱালী এজনী মোৰ এতিয়া সপোনটো মানে আধা পূৰা হৈ গ'ল যে ধুনীয়া ছোৱালী এজনী লগ পাম এতিয়া আমাৰ কফি ডেটটো হ'লে সম্পূৰ্ণ পূৰা হৈ যাব আৰু কি কোৱা মানে জাষ্ট 5 মিনিটছ আমি যাম কফিটো কাপ খাম অলপমান মনৰ কথা পাতিম আৰু নে কি কোৱা যাবানে নাযাওঁ বুলিয়ে কৈছোঁ কেলৈ নোযোৱা ঘৰত বেছি দেৰি নহয় জাষ্ট আমি 5 মিনিটছ এটা ল'ম আৰু তোমাৰ পৰা জাষ্ট 5 মিনিটছ ৰিজেক্টে কৰি দিলে আৰু তোমাৰ ঘৰ ক'ত কলিতাপাৰা কোনপিনে আছে সেইফালে নাই নেকি এইফালেহে আছে দিয়া যাবা তেনেহ'লে তো আজি ৰিজেক্টে খাই আছোঁ কি হ'ব গম নাপাওঁ আৰু